মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা ইউকে মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চ্যানেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ উইথ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলোঁ যে তেখেত কোন বা কেনেকৈ আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছোঁ কিন্তু আমাৰ আৰুতো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব নাযাওঁ কিন্তু বাকি আমাৰ ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হওক ইতিবাচক চিন্তা হওক মানুহবিলাক সবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক পোষ্ট মেলন শোটো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম স্যার সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাই গৈছিলে ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এটো পোষ্ট মেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটীত নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰেণ্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব এই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলো পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেতো নিজেই টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একসাম মানুহ থাকিবই আৰু সেইসাম মানুহৰ সৈতেই যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইঅভাৰ হ'ব নিদিয়ে ফ্লাইঅভাৰ পাতিলো এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায় সকলোৰে গাড়ী যায় ইউনিভাৰ্সিটি পাতিব নিদিয়ে ইউনিভাৰ্সিটি পাতিলো গতিকে 25টা বছৰটো যুদ্ধই কৰি আছো আৰু সেইসাম মানুহে যেটা না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকৈ কামটো কৰিব পাৰো হা কৰিব পাৰো আৰু সেই কাৰণে ৰাজনীতি তেনেকৈ বাছি আছো যদি সেইসাম মানুহৰ লগত নুজুজিলোহেঁতেন কি জানি 25 বছৰটো এনেকৈ এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী নহলোহেঁতেন 2025ত মই ভাবো যে কোন তাৰিখে মোৰ 25 ইয়াৰ্স হৈ যাব এমএলএ হোৱা মোৰ পলিটিক্যাল লাইফ এজ এ এমএলএ মই 2025 চনৰ মে মাহত বা 25 ডিসেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্স এই মানুহবিলাকৰ লগত যুজি এখিনিটো আগবাঢ়িলো আৰু সাকসেসও হলো 25খন মেডিকেল কলেজ
যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল। তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলোঁ। 4খনত কাজিয়া কৰি আজি 25 পালোগৈ। গতিকে অহা বছৰ আৰু এজন পোষ্ট মেলন আহিব। বছৰত 3টামান এনেকুৱা শ্ব' হ'লেহে গুৱাহাটীৰ নামটো ওপৰত যাব। এতিয়া ডিব্ৰুগড়ে বিচাৰিছে, শিলচৰে বিচাৰিছে। পোষ্ট মেলনক গুৱাহাটীত অপ'জ কৰিছে। অহা বছৰ গুৱাহাটীতো লৈ যাম, ডিব্ৰুগড়তো লৈ যাম, শিলচৰতো লৈ যাম, নামটো বেলেগ হ'ব। গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ। তাৰমানে এওঁলোকে বিৰোধিতা কৰিছে, মই মনত ভাবোঁ তাৰমানে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছোঁ। গতিকে মোক এনেকৈ বিৰোধিতা কৰি থাকক। এখন দলঙত বিৰোধিতা কৰিছিল, 5খন দলং হ'ল। টানেল বুলি কওঁতে হাঁহিছিল, এতিয়া টানেল হ'ব। এলিভেটেড কৰিডৰ বুলি কওঁতে হাঁহিছিল, এলিভেটেড কৰিডৰ হ'ব। গতিকে তেওঁলোকৰ লগত যুঁজি থাকিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক। सर कुछ खबरें आ रही है कि विश्व के एक बहुत प्रसिद्ध इलेक्ट्रिक सिंगर का वीकेंड अगले साल आने वाले हैं सर। हमने थोड़ा बहुत सारिका का लिए भी शकीरा के लिए भी चर्चा हुए थे, लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ। आने दीजिए, लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद, बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गान था बहुत हिट हुए थे। एक अपॉर्चुनिटी था फरवरी में, लेकिन हम वो अपॉर्चुनिटी को जाने दिया, इसलिए अभी समय भी नहीं होगा। लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है। सर और एक सवाल है, पिछले साल जब ब्रायन ड्रम्स मेघालय में आए थे तब कुछ लोगों ने कहा था कि असम में ऐसा आर्टिस्ट क्यों नहीं आता। देखिए वही है, जब शिलोंग होते हैं तो मुझे ताना मारते हैं যে শ্বিলং লা सकता है, आप क्यों नहीं ला सकते। শ্বিলঙে আনিব পাৰে, আপুনি কিয় নোৱাৰে। এতিয়া মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি। চ' এনেকুৱা ছ'চিয়েল মিডিয়াত বিভিন্ন মানুহ থাকে, কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব, হোটেলত মানুহ আহিব, টুৰিজিম বাঢ়িব। আমাৰ লক্ষ্যটো কি, আল্টিমেটলি যিজন মানুহ আহিব তেওঁ পাণ দোকানত ৰখিব, হোটেলত ৰখিব, গুৱাহাটীৰ গাড়ী এখনত উঠিব, উবেৰত উঠিব, ইকনমিটো ভাল হৈ যায়। কোল প্লে হৈছিলে গুজৰাটত, GST আৰু গোটেই তেওঁলোকৰ 800 crores তেওঁলোকৰ এক্টিভিটি হৈছিল, ইকনমিক এক্টিভিটি। কোল প্লে হৈ গ'ল, মোদী ষ্টেডিয়ামত হৈছিল, 1 লাখ মানুহে কোল প্লে চালে। পিছত গুজৰাট গভৰ্ণমেণ্টে ক'লে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিলে ডিউৰিং দ'জ পিৰিয়ড। আমাৰ ইয়াত হয়তো এইবাৰ ইমান নহ'ব, কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ, কিন্তু next 2-3 years Guwahati will emerge as a hub for concert economy. I wish for Shillong also. Shillong and Guwahati is almost a twin town, so both the city will grow. बहुत बेसी पॉजिटिविटी है। आजिए गुवाहाटी नामটো কিমান ওয়ার্ল্ডৰ মানুহে গুৱাহাটী গুগল কৰিব। আজি দিনটোত যেতিয়া গধূলিলৈকে তেওঁৰ ফাংচন হ'ব, তেওঁৰ ফলোৱাৰ্ছ ইউটিউব কিমান, ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব। তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে, কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব। গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব, কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব। তেনেকৈতো মানুহৰ ইকনমিটো বদলে বহুত ভাল হ'ব। আৰু মই ভাবোঁ যে আজি এইটোতো আমাৰ সৰু বিগিনিং এটা, বা দিছ ইজ জাষ্ট এ বিগিনিং। নেক্সট 5 yearsত আমি আৰু বহুত কৰিম, হ'ব।